हेलो फ्रेंड्स गुड इवनिंग কি খবৰ আপোনালোকৰ তো আজি আমি যাই আছো বশিষ্ঠ চাৰিআলি আৰু লগতে আছে ইয়াত উষাৰ ভাই তো এতিয়া আমি বশিষ্ঠত যাম এগাপ ৰাজাত অলপ ইয়াৰ কাম আছে কাম মানে আজিকালি অলপ ধনী হৈছে মানে টিউমাত যাই আছো তাৰপৰা আজি আমাৰ লখৰাত বিহু আছে তো তাৰ কাৰণে জুবিন আহি আছে দেখাই আছো আপোনাক তো ফ্ৰেন্ডছ এতিয়া বশিষ্ঠ যাই আছো আৰু ৰাস্তাত এনেকুৱা যাম মানে আৰু এতিয়া আপোনাৰ টাইম হ'ল 8 to 4 এনেকৈ জামত ফাঁচি আছো গোটেই কি কৰিব আৰু উপায় নাই তো এনেকৈ আহি গ'লো মেঘালয় তো এয়া পাৰ্কিঙত ছাৰ ভাই আমাৰ হেৰি কিনিছিল দুটা ধনী মানুহ ভাই আহিলোঁ ইয়াতে টিউমাত তো যাই আছো ওপৰত আৰু এয়া ফেলে আমাৰ এই আইতো তো করবা দে কাপড় চেঞ্জ করবা দে বা ভাল লাগছে তো বাবা দিয়ান লাগছে হ্যাঁ বাবা দে হোয়াইট লাগবো হোয়াইট লাগিলে নহ'লে না কিন্তু ভাল লাগিছে মানে এটা লুকছ হেৰি ইম্প্ৰুভ হৈছে তথাপি তো হোয়াইট হলে বেশি ভালো এই না চতালো এইটো ল'বে কি ভাল লাগিছে হেৰি ইমান ভাল লগা নাই কেমন দিবে না বুঝবা এইটো হ'ল লোৱা হ'ল এইটো আমাৰ লাগিব লাগা না তাৰ হেৰি নক'লে তো আমি এনেকৈ বস্তুটো লৈ কিনে ওলালোঁ আৰু এয়া আছে আমাৰ ডাঙৰীয়া হেৰি খোল লগ খোল তো এতিয়া যাই আছোঁ ঘৰত যাই আছোঁ এতিয়া আৰু এয়া হ'ল আমাৰ ৰাস্তাৰ অৱস্থা যি গতি মোদি জি জিন্দাবাদ জিন্দাবাদ চাহ। অলপ চাহ আমাৰ অসমত দিল্লীত থাকলে কি হবো তাকেতো আমাৰ গুৱাহাটীত দেখা নাই পুৰা মুটলা বানপানী হয় আমি এতিয়া ঘৰত যাই আছোঁ আৰু ৰবিদাক অলপ ফোন লগাই আছোঁ আৰু তেখেতৰ চিনেমাখন অলপ লৈ লওঁ অলপ অ', অ'। ফোন কৰিছোঁ বিজিও আছা হেল্ল' ৰবিদা ভালে আছে আছো আছো আপুনি ক'ত আছে অঁ এই কি কয় এইটো ৰিলিজ হ'বনে আৰু এতিয়া চিন্তা নাই ন আমি আছো আপোনাৰ লগত আমি আছো এনে খবৰ ল'লো বোলো নিশ্চয় নিশ্চয় চাম ৰবিদা হয় হয় ৰবিদা এনে খবৰ ল'লো বোলো ৰবিদাক এবাৰ কল কৰোঁ দিয়ক ৰবিদা লগ পাম দে নিশ্চয় তো এনেকৈ লগালোঁ ৰবিদাৰ মানে খবৰটো আৰু গ'লোঁ মানে চিনেমাখন হ'ব না নাই ৰিলিজ চিনেমাখন এতিয়া মানে এই খোলা দিব কিন্তু কিছুমান আছে কিছুমান মানে হিংসা কৰে নাজানো আৰু কোনো সঁচা ক'ব নিবিচাৰো কিন্তু এইটো বেয়া কথা চিনেমাখন ৰিলিজ কৰিব পৰা নাই ৰবিদাই মানুহজন বহুত ভাল ভাল একদম ভাল মাইণ্ড ব্লয়িং ল'ৰা হয় মোৰ কাৰণে দাদা আহিলোঁ ইয়াতে অলপ চাহ খাবলৈ কি লাগে তই ইমান পইচা যে হৈছে তোৰ সেই হ'ল আমাৰ চাহ ইয়াত এতিয়া আহিলোঁ ঘৰ আৰু ঘৰত এতিয়া অলপ ফ্ৰেছ হৈ কিনে জুবিদাক চাবলৈ যাম লখৰাতে আছে আমাৰ তো ফ্ৰেছ এতিয়া ওলালোঁ যাই আছোঁ এতিয়া তাৰপিছত খাৰখনলৈ যাই আছোঁ ফ্ৰেছ আমি এতিয়া ওলালোঁ আৰু 10টা বাজে ৰাতি খং উঠছি অলপ একো নাই মাজে মাজে লাগে উঠিব লাগে তো যাই আছোঁ এনেকৈ আৰু টাইম হ'ল এতিয়া 10:03 হ'ল দেৰি হ'ল মানে তো ফ্ৰেণ্ডছ আমি বৰ্তমান পালোঁ ইয়াৰ লখৰা চাৰিআলি আৰু 100 দিলে সিপাৰ কিন্তু আমাৰ ইউটাৰ্ণ ল'ব লাগিব উপায় নাই আৰু এইফালে পুলিচবিলাক আছে তো এনেকৈ যাই আছোঁ জুবিন গাৰ্গৰ গান শুনি শুনি তো এনেকৈ সোমালোঁ ভিতৰত ইয়াতে সোমালোঁ আহিলোঁ ইয়াতে বৰ্তমান আহিলোঁ আৰু ইয়াতে আৰু এয়া হয় সন্দীপ আছে সেইফালে জুবিন গাৰ্গ আৰু ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰোৱা হ'ল ইয়াতে
আৰু এতিয়া পিছফালে দৃশ্যটো দেখাই আছোঁ আপোনাৰ পিছফালে মানুহৰ হেঁচা ঠেলাত একো শুনা নাই আৰু এতিয়া টাইম হৈছে 12:40 আৰু এতিয়ালৈকে জুবিন গাৰ্গ অহা নাই মানুহবিলাক ৰখি আছে বহি আছে ৰাস্তাত উপায় নাই আৰু এয়া আহি গ'ল আমাৰ জুবিন দা তো ফ্ৰেণ্ডছ আমি এনেকৈ বিহু চাই কিনে ওলাই আহিলোঁ বেছি টাইম নকৰিলোঁ ঘৰত গালি খাব লাগিব বেছি টাইম হ'লে আজি প্ৰগ্ৰামটো চাই ভালে লাগিছিল বেয়া লগা নাই যিহেতু আমাৰ জুবিন দা তাকো আহিছে আমাৰ লখৰাত কিন্তু বহুত সময় লগাইছে আৰু একো নাই তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব হ'বনে